এই পালোহি জাষ্ট ৰুম পাইছোহি চা ৰুম কেনেকুৱা লাগিছে ৰুমটো দেখাততো দাদা ৰুমটো ঠিকেই লাগিছে কিন্তু হোষ্টেলত মই ফ্ৰীকে চিটটো পাইছিলোঁ তেতিয়া পইচা নালাগিলেহেঁতেন ইয়াততো বহুত দাম ল'ব চাগে হোষ্টেলত কেনেকৈ থাকিবি ইমানখিনি ল'ৰা থাকিব এডজাষ্ট হ'ব পাৰিবি নোৱাৰিবি ক'ৰ ল'ৰা আহিছে ক'ত থাকিব তই সিহঁতক নোৱাৰিবি পাপা কিন্তু দাদা পিজিটো পইচা ভাড়া মাকৰ ঘৰত বেমাৰ সেইটো কথাটো ভাবিব লাগিব পাপা যোৱাৰ পিছত ঘৰৰ ডাঙৰ হিচাপে মই আছোতো মই কৰিম নহয় মেনেজ চা ভাই পইচাৰ অভাৱৰ কাৰণে মই বাহিৰলৈ ওলাই যাব নোৱাৰিলোঁ কিন্তু মই এইটো কেতিয়াও নিবিচাৰোঁ চেইম কণ্ডিশ্যন তোৰ হওক মই আছোঁ তই খালি কৰ ভালকৈ এই 3 বছৰত যেনেকৈ পাৰ ভালকৈ আৰু ছেটেল হৈ যা আৰু মোৰ বিশ্বাসটো তই কেতিয়াও নাভাঙিবি এইটো তই নাভাঙো মই জানো নাভাঙো দাদা মই কেতিয়াও আপোনাক বিশ্বাস নাভাঙো মই আছোঁ নহয় চিন্তা নকৰিবি তই